সকলোকে নমস্কাৰ জনাই আমি অসম মাধ্যমিক শিক্ষা পৰিষদৰ নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ গদ্য বহল ব্যাকৰণৰ ৰচক সত্যনাথ বৰাদেৱৰ ৰচনাৰে অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটি আমি আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰিছোঁ সকলোৱে আমাৰ ভিডিঅ'টো নিশ্চয়কৈ চাব। এতিয়া আমি প্ৰথমে লক্ষ্য কৰিছোঁ সত্যনাথ বৰা, তেখেতৰ জন্ম হৈছিলে 1860 চনত আৰু তেখেতৰ মৃত্যু হৈছিলে 1925 চনত। তেখেতৰ 1860ৰ পৰা 1925লৈ এই সুদীৰ্ঘ জীৱন পৰিক্ৰমাত তেখেতে অসমীয়া সাহিত্যৰ জগতলৈ যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে। আমি তেখেতৰ বিষয়ে ক'বলৈ হ'লে তেখেতে পোনপ্ৰথমে অসমীয়া ভাষাক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে অধ্যয়ন কৰি তেখেতে অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰিছিলে আৰু সেই ব্যাকৰণখনেই হ'ল বহল ব্যাকৰণ। তেখেতৰ আন গ্ৰন্থ হ'ল সাৰথি। গতিকে তেখেতৰ যিবিলাক ৰচনা আছিলে সেই ৰচনাসমূহত আমি নিভাঁজ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা ঠাঁচৰ উপযুক্ত ব্যৱহাৰ দেখিবলৈ পাওঁ আৰু সেইবিলাকেই তেখেতৰ ৰচনাসমূহৰ এক গভীৰ বৈশিষ্ট্য তথা বিশেষ মাত্ৰা প্ৰদান কৰিছে। তেখেতে অসমীয়া যথেষ্ট সংখ্যক আলোচনীত বিভিন্ন লিখনি লিখিছিলে। সেইসমূহ আলোচনীৰ ভিতৰত আছাম বন্ধু, মৌ, জোনাকী, বিজুলী আদি আলোচনীত তেখেতৰ বিভিন্ন বিষয়ৰ লিখনিসমূহ আমি পাওঁ। তেখেতে যদিও ওকালতি কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত কটন মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক আৰু আৰ্ট ল' কলেজত তেখেত আইনৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু জোনাকী নামৰ মাহেকীয়া কাকতখন যেতিয়া কলিকতাৰ পৰা প্ৰকাশিত হৈছিল, তাৰপিছত গুৱাহাটীৰ পৰা প্ৰকাশ হৈছিলে আৰু গুৱাহাটীৰ পৰা প্ৰকাশ হোৱাৰ সময়ত তেওঁৱেই সম্পাদনা কৰিছিল, তেওঁৱেই সম্পাদকৰ গুৰু দায়িত্বত আছিল। যি কি নহওক, আমি তেখেতৰ সন্মানীয় লেখক সত্যনাথ বৰাদেৱৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। নিশ্চয় কিতাপতো আছে, সেইখিনি কথা অকণমান অনুধাৱন কৰি পঢ়িলে নিশ্চয় আমি তেখেতৰ বিষয়ে আৰু অধিক জানিব পাৰিম। এতিয়া আমাৰ যিটো অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটো আছে, এই পাঠটি তেখেতৰ অন্যতম গ্ৰন্থ সাৰথিৰ পৰা সংগ্ৰহ কৰা হৈছে। আমি মানুহৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, কেনেধৰণৰ মিলিজুলি থাকিব লাগে, এই কথাসমূহ আমি কাক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে, বয়স, যোগ্যতা আৰু মান্যতা অনুসৰি কাৰ লগত কেনেকুৱা ধৰণে আমি চলিব লাগে, সেই কথাবিলাকেই আমাক এই পাঠটোৰ জৰিয়তে এটি শিকনি হিচাপে সত্যনাথ বৰাদেৱে আগবঢ়াইছে। সজ গুণৰ কৰ্ষণ বা অনুশীলনে আমাৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায়। এজন মানুহৰ মাত কথা আচাৰ ব্যৱহাৰত ব্যক্তিগৰাকীৰ চৰিত্ৰ প্ৰতিফলন ঘটে। সেইকাৰণে জীৱনৰ বাটত আগুৱাই যাবলৈ হ'লে আমি সততা, নিষ্ঠা আৰু জ্যেষ্ঠজনৰ অভিজ্ঞতা, শাস্ত্ৰ বাক্য আদিক আমি সাৰথি হিচাপে লৈ আমি জীৱন বাটত আগবাঢ়িব লাগে। আৰু বিশেষকৈ আমাৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আমি এইবিলাকৰ পৰা আমি কিছু শিকিব লাগে। যি কি নহওক, আমাৰ যিটো পাঠ দিছে, এই পাঠটিৰ আন এটা উদ্দেশ্য হ'ল যে ঊনবিংশ আৰু বিংশ শতিকাৰ অসমীয়া গদ্যৰ ধাৰাটো কেনেধৰণৰ আছিল, সেই ধাৰাটো দেখুৱাবৰ কাৰণে সত্যনাথ বৰাদেৱৰ এই পাঠটি আমাৰ নৱম শ্ৰেণীৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে। আমি লক্ষ্য কৰিম যে তেখেতৰ যি বাক্য, এই বাক্যবোৰ চুটি আৰু যথেষ্টখিনি তত্ত্বগধুৰ বাক্য আমি এই পাঠটোত দেখিবলৈ পাম। আমি পুনৰ উল্লেখ কৰিছোঁ যে এই পাঠটি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰাৰ প্ৰধান কাৰণ দুটা, যে আমি শিশুকালৰ পৰাই, ছাত্ৰ অৱস্থাৰ পৰাই আমি আমাৰ ব্যক্তিত্বৰ গঠনৰ প্ৰতি আমি গুৰুত্ব দিব লাগে আৰু ব্যক্তিত্ব গঠনৰ কাৰণে আমি আমাৰ ব্যৱহাৰ প্ৰণালীক আমি নিশ্চয় সঠিক কৰিব লাগিব আৰু সেই কথাবিলাক আমাৰ এই পাঠটিত আছে। লগতে এই পাঠটি দিয়াৰ আন এটা উদ্দেশ্য হ'ল যে ঊনবিংশ আৰু বিংশ শতিকাৰ যি অসমীয়া গদ্য, সেই গদ্যৰ ধাৰা আৰু গদ্য লিখনৰ যিটো চানেকি, সেই কথাটো আমাক বুজিব পৰাকৈ এই পাঠটো দিছে। যি কি নহওক, আমি অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটিৰ মূল কথাখিনি লৈ আগবাঢ়িম যে আমি যিবিলাক মানুহৰ লগত সম্বন্ধ কৰি থাকোঁ, যিবিলাকৰ সৈতে আমি সমাজত বাস কৰোঁ, সেই সমাজত থকা মানুহখিনিৰ লগত আমি বয়স, যোগ্যতা আৰু মান্যতা অনুসৰি আমি কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে আমি সকলোৱে সুখে শান্তিৰে সময় অতিবাহিত কৰিব পাৰিম, জীৱন অতিবাহিত কৰিব পাৰিম, সেইটো কথা আমি জনা উচিত। আৰু যদি এই কথাখিনি নাজানো, আমি উপলব্ধি নকৰোঁ, তেনেহ'লে আমি আমাৰ জীৱনত যথেষ্টখিনি উপদ্ৰৱ ভুগিবলৈ
ভুগিব লগা হ'ব পাৰে সেই কথাটো সত্যনাথ বৰাদেৱে প্ৰথম পেৰাগ্ৰাফটোতে কৈছে। আৰু তেখেতে কৈছে যে সজ ব্যৱহাৰ এটা সজ চৰিত্ৰৰ গুণ। সজ চৰিত্ৰৰ গুণ হ'ল সজ ব্যৱহাৰ। আৰু কেৱল এইটো কথাও লক্ষ্য ৰাখিবলৈ যে সজ ব্যৱহাৰ হ'লেই যে ব্যৱহাৰ সজ হয় বা চৰিত্ৰ সজ হ'লেই যে ব্যৱহাৰ সজ হয় সেই কথাটো উচিত নহয়, ভবাটো উচিত নহয়। কিয়নো যথেষ্টখিনি সজ চৰিত্ৰৱন্ত মানুহৰ ব্যৱহাৰৰ দুখত আনৰ ধিক্কাৰ বা গৰিহণাৰ যোগ্য হয়। গতিকে আমি ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কেতিয়াও উলাই কৰিব নালাগে। আকৌ বহুত মানুহে ব্যৱহাৰৰ গুণত কিন্তু সকলোৰে মৰম আদায় কৰিবলৈ সক্ষম হয়। লাগিলে তেওঁ চৰিত্ৰ অসৎ হ'বও পাৰে। অসৎ চৰিত্ৰ হ'লেও তেখেতৰ যদি ব্যৱহাৰ প্ৰণালী সুন্দৰ হয় তেনেহ'লে তেখেতে মানুহৰ মাজত সন্মান লাভ কৰিবলৈ সক্ষম হয় তেখেতৰ কেৱল মিঠা মাতৰ জৰিয়তে। গতিকে মিঠা মাতেই হ'ল ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ। মিঠা মাতেই ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ। গতিকে স্বভাৱত বহুত কিবা দোষ থাকিলেও চৰিত্ৰৰ দোষ থাকিলেও মানুহ এজনে কিন্তু মিঠা মাতেৰে মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়। সেই কথাটো আমাক সত্যনাথ বৰাদেৱে কৈছে যে আমি চৰিত্ৰৱন্ত হোৱাৰ উপৰিও আমাৰ ব্যৱহাৰত কিন্তু মিঠা মাত লাগিব। মিঠা মাতেহে আমাক মানুহৰ মাজত সৰ্বৰহী হোৱাত সহায় কৰিব। গতিকে এই কথাটোৱে আমাৰ সত্যনাথ বৰাদেৱে আমাৰ পাঠটোত কৈছে। আৰু কৈছে যে কেতিয়াও আমি অভাৱত কেতেৰা জেঙেৰাকৈ মাত মাতিব নালাগে। এনেকৈ মাত মাতিলে অৰ্বুদ দানৰ ফল নিমিষতে লয় পায় বুলি কৈছে। আৰু অভাৱত কেতেৰা মাত মতা মানুহৰ শত্ৰু সৰহ। গতিকে কঠুৱা মাত বা কেতেৰা মাতৰ ফলত আমি অনেকৰ চকুৰ কুটা যেন হৈ পৰোঁ। গতিকে আমাৰ যিমানেই গুণ নাথাকক কিয় যদি আমাৰ কেতেৰা মাত অভাৱত কেতেৰা মাত বা কঠুৱা মাতেৰে মাতোঁ তেনেহ'লে আমাৰ সকলোবোৰ গুণ তল পৰিব আৰু মানুহৰ অপ্ৰিয় হৈ পৰিম। আৰু সেইকাৰণে আমি কাৰোবাক কিবা দান কৰিলেও আমি বিনয়ভাৱেৰে দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। কাৰণ দানৰ মহত্ব অপৰিসীম। দান কাৰ্যত ত্যাগ জড়িত হৈ আছে। গতিকে দান কৰোঁতেও দানৰ যি আমি পুণ্য পাম সেই পুণ্য পাবৰ কাৰণে আমি কিন্তু মুখত কেতেৰা মাত মাতি বা অন্তৰত বেয়া মনোভাৱ লৈ আমি যদি কিবা দান কৰোঁ তেনেহ'লে সেই দানৰ মহিমা বা দানৰ ফল আমি ভোগ কৰিবলৈ নাপাম। গতিকে দান কৰোঁতে আনন্দ মনেৰে আৰু হাঁহি মুখেৰে সদায় আমি দান কৰিব লাগে। তেহে আমাৰ দানৰ যি ফল সেই ফল আমি লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে বিনয় ভাৱত দান কৰাৰ কথা আমাক ইতিমধ্যে জ্ঞানীসকলে কৈ গৈছে। আমি সেই কথাটো লক্ষ্য ৰাখিব লাগিব। গতিকে আমাৰ সজ ব্যৱহাৰ হ'ব লাগিলে আমি কিন্তু নম্ৰ হ'ব লাগিব, বিনয়ী হ'ব লাগিব। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। যেনেদৰে আমি ঔষধ খাওঁতে ঔষধত বিভিন্ন অনুপান মিহলাই আমাৰ বেমাৰৰ ঔষধবিলাক তৈয়াৰ কৰে আৰু সেই অনুপানবিলাকৰ ফলত সেই অনুপানৰ প্ৰভাৱতেই আমাৰ বেমাৰবিলাক ভাল হয়। গতিকে আমাৰ ব্যৱহাৰটো আৰু অধিক ভাল কৰিবৰ কাৰণে আমি নম্ৰ হ'ব লাগিব। আৰু সেইকাৰণে লেখকে নম্ৰতাক সজ ব্যৱহাৰৰ মূল অনুপান বুলি কৈছে। গতিকে আৰু এটা কথা তেখেতে উল্লেখ কৰিছে যে মানুহৰ চৰিত্ৰ সহজে চিনি পাবৰ কাৰণে মানুহ চিনি পাবৰ কাৰণে এটা কথাতেই ভাল যে যিবিলাক মানুহে আনৰ ভাল গুণেই হওক বা যিকোনো গুণেই হওক প্ৰয়োজন অনুসৰি বেছিকৈ ফুটাই মানে বখনাব নালাগে, মানে অতি বেছিকৈ কৈ ফুৰিব নালাগে। আমি প্ৰয়োজন অনুসৰিহে মানুহৰ ভাল গুণ প্ৰচাৰ কৰিব লাগে, অপ্ৰয়োজনীয় সময়ত নালাগে। আৰু লগতে তেখেতে কৈছে কেতিয়াও মানুহৰ সন্মুখতে সেইজন মানুহৰ গুণ বখনোৱাটো উচিত নহয়। তেখেতে অযুগুত বুলি কৈছে। গতিকে আমি আৰু এটা কথা মনত ৰাখিব যে আমি কাৰোবাৰ ওচৰত নম্ৰ হ'লেই যে আমি সৰু মানুহ হৈ যাম সেই কথাটো নহয়। নম্ৰতাই আমাৰ মহানতাক প্ৰকাশ কৰিব। গতিকে আমি মুখত মিঠা মাত ৰাখি কেতেৰা জেঙেৰা বা কঠুৱা শব্দ ব্যৱহাৰ নকৰাকৈ নম্ৰতাৰে আমি যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে সেয়াই আমাৰ সজ ব্যৱহাৰ আৰু আমি মানুহৰ অন্তৰত স্থান ল'বৰ কাৰণে আমি সক্ষম হ'ম। গতিকে আমি আনৰ ভাল গুণবিলাক কেতিয়া ক'ম? যেতিয়া প্ৰয়োজন হ'ব তেতিয়া ক'ম। আৰু পৰাপক্ষত মানুহজনৰ নিজৰ সন্মুখত কেতিয়াও ভাল গুণ বখানাব নালাগে বুলি লেখকে কৈছে। আমাৰ প্ৰথম অধ্যায়টোৰ প্ৰথম পেৰাগ্ৰাফটোতে কৈছে যে আমি সুখে সন্তোষে জীৱন নিয়াবৰ কাৰণে কাল নিয়াবৰ কাৰণে আমি কাৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত সেই কথাটোত আমি জানিব লাগে। গতিকে এই ক্ষেত্ৰত আমি আন এটা কথা জানিব লাগিব যে আমি
কাৰোবাৰ লগত মিলেৰে থাকিব লাগিলে, মিলেৰে থাকিব খুজিলে আমি কিন্তু কাৰোবাৰ গোপন কথা কেতিয়াও গোপন কথাবিলাক ফাদিল কৰিব নালাগে। আমি আনৰ গুপুত কথাবিলাক লুকাই ৰাখিব পাৰিব লাগিব। আৰু গুপ্ত বা গোপন কথাবিলাক লুকাই ৰাখিব পৰাটোৱেই হ'ল আটাইতকৈ ডাঙৰ এটা গুণ, ভাল মানুহৰ গুণ বুলি লেখকে উল্লেখ কৰিছে। গতিকে আমি কেতিয়াবা কাৰোবাক হহুৱাবৰ কাৰণে আমি কাৰোবাৰ গোপন কথাবিলাক প্ৰকাশ কৰোঁ, আৰু সেই যে প্ৰকাশ কৰা মানুহৰ স্বভাৱটো হ'ল আটাইতকৈ পাতল স্বভাৱ। সেইবিলাক মানুহক পাতল স্বভাৱৰ লোক বুলি কোৱা হয়। আৰু লেখকে আন এটা পৰামৰ্শ দিছে, যিবিলাক মানুহে পেটত কথা ৰাখিব নোৱাৰে সেইবিলাক মানুহে আনৰ গোপন কথা বা গুপ্ত কথা শুনিবলৈ হেঁপাহ কৰাটো উচিত নহয়, আৰু আনে কোনোবাই তাক ক'ব খুজিলেও সেই কথাটো শুনিবলৈ মান্তি হোৱাটো অনুচিত বুলি কৈছে। আন এটা কথা আমাক লেখকে কৈছে যে আমাৰ সজ গুণৰ কাৰণে, সজ ব্যৱহাৰৰ কাৰণে আমাক কি লাগিব, যে আমি লোকৰ কথা খুচৰি ফুৰিব নালাগিব। যিবিলাক মানুহে আনৰ দোষ বিচাৰি ফুৰে সি তাৰ নিজ আশয়ৰ চিনাকি দিয়ে বুলি আমাক লেখকে কৈছে। মানে তেওঁ যে বহুত পাতল স্বভাৱৰ মানুহ এই চিনাকিটো দি দিয়ে। গতিকে আমি এই ক্ষেত্ৰত কথা মনত ৰাখিব লাগিব যে আমি কেতিয়াও বিগতি বা ভেঙুচালি বহুৱালি কাম কৰাটো উচিত নহয়। লেখকে আন এটা পৰামৰ্শ দিছে যে আমি সঁচা অৰ্থত গহীন হৈ চলাই ভাল, কিয়নো গহীনালিৰ লগত উপলুঙালি বা পাতলালি কেতিয়াও থাকিব নোৱাৰে, আৰু ভেঙুচালিটো হ'ল উপলুঙালিৰ ফল। এই কথাটো লেখকে কৈছে। গতিকে আমি আনক কেতিয়াও ঠাট্টা মস্কৰা কৰিব নালাগে। বিগতি মানে ঠাট্টা মস্কৰা কৰা বা ভেঙুচালি বা বহুৱালি কাম কৰিব নালাগে আনৰ ক্ষেত্ৰত। সেই কথাটো আমি নিজে নজৰ ৰাখিব লাগিব, আৰু তেতিয়াহে আমি আনৰ প্ৰিয়ভাজন হ'ব পাৰিম। গতিকে আন এটা কথা তেখেতে কৈছে যে বিভিন্নজন মানুহ, কেতিয়াবা সাধু আছে, কোনোবা চোৰ আছে, কোনোবা সৰল সহজ মনৰ আছে, কিন্তু কোনজন মানুহ কেনেধৰণৰ, কেনে চৰিত্ৰৰ আমি কেনেকৈ জানিম? সেইকাৰণে লেখকে আন এটা পৰামৰ্শ দিছে যে আমি মানুহক, সকলোকে, অচিনাকি মানুহক বিশেষকৈ বিশ্বাস কৰাটো যুগুত নহয়। আমি কথাতে পাইছোঁ নহয় যে অচিন কাঠৰ থোৰা নলগাবা, আৰু সেইকাৰণে লেখকে শেষত কৈছে যে সঠৰ লগত সম্বন্ধ ৰাখিলে সঠতাকহে প্ৰশ্ৰয় দিয়া হয়। গতিকে আমি সেইবোৰ চৰিত্ৰৰ মানুহৰ পৰা আমি দূৰত থকাটো উচিত। আৰু এটা কথা কৈছে যে সোণৰ জেউতি অমান্য কৰিলে কেতিয়াও ইয়াৰ জেউতি কমি নাযায়। যেনেকৈ এঙাৰক গাখীৰেৰে ধুলে কেতিয়াও এঙাৰৰ বৰণ ক'লাৰ পৰা বগা নহয়, ঠিক তেনেকুৱাকৈ সোণৰ জেউতি নাই বুলি ক'লে তাৰ জেউতি লোপ নাপায়, লয় নহয়। মানে মান্যৱন্ত মানুহৰ মান কোনোবা এজনে নাই বুলি ক'লেও তেওঁৰ যে মান নাই সেই কথাটো নহয়, তেওঁৰ মান সদায় থাকি যাব। সেই কথাখিনি লেখকে ক'ব বিচাৰিছে। যেনেকৈ আঙুৰ খাবলৈ নাপায়, শিয়ালটোৱে জঁপিয়াই জঁপিয়াই আঙুৰ খাবলৈ নাপায়, শেষত আঙুৰ টেঙা বুলি কৈছিলে, ঠিক তেনেকুৱাকৈ ক'লেই যে আঙুৰ টেঙা হৈ যাব সেই কথাটো নহয়। গতিকে মান্যৱন্ত মানুহৰ মান সন্মান সদায় থাকিব। কোনোবাই হয়তো পুৰুষালি কৰি তেখেতক অমান্য কৰিলেও তেওঁৰ মান কমি নাযায়। যেনেকৈ সোণৰ জেউতি নাই বুলি ক'লে সোণৰ জেউতি কমি নাযায়, ঠিক তেনেকুৱা ধৰণৰ কথা। কিন্তু আৰু শেষত এটা কথা কৈছে যে আমি সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইটিংকিং কৰিলে আমাৰ সৰু মনৰহে চিনাকি দিয়া হয়। গতিকে আমাৰ পাঠটোত লিখা সত্যনাথ বৰাদেৱে আমাৰ সজ ব্যৱহাৰ গঠনত আৰু আমাৰ ব্যক্তিত্ব গঠনৰ কাৰণে যথেষ্টখিনি কথাই পাঠটোত আগবঢ়াইছে। পাঠটি নিশ্চয় আৰু অধিক গভীৰভাৱে অধ্যয়ন কৰিলে এনেধৰণৰ কথাবিলাক পাম। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ প্ৰশ্নাৱলী আৰু শব্দাৰ্থবিলাক আমি বিশেষভাৱে আলোচনা কৰিম। ধন্যবাদ।